গুড মৰ্নিং উঠিলোঁ গা পা ধুলোঁ আৰু আজি এতিয়া মেকআপ ল'ম আজিৰ পৰা যিহেতু শ্বুটিং ষ্টাৰ্ট হ'ব গতিকে আজি ডে 1 আমাৰ শ্বুটিং মে বি 4 days নহ'লে 5 days হ'ব গতিকে আজি ডে 1 তো আজিৰ পৰা ষ্টাৰ্ট হ'ব আৰু বায়ে বেচেৰি বহুত কষ্ট কৰি থৈছে আৰু এতিয়া মই জাপিম এনিৱেজ এতিয়া আপোনালোকক 4 দিন নে 5 দিন আমাৰ শ্বুটিং হ'ব আৰু গোটেইকেইটা দিন মই দেখাই যাম গতিকে আজি ডে 1 আজি কি হয় কি নহয় বিহাইণ্ড দ্য চিন গম পাব গতিকে বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ কৰিবলৈ লৈছোঁ এতিয়া মেকআপ ষ্টাৰ্ট হ'ব মেকআপ হেয়াৰ হৈ গ'ল আৰু বায়ে ষ্ট্ৰেইট কৰি দিছে চুলিটো বেচেৰি চব কৰি আছে ফালৰ পৰা প্ৰডিউচাৰে চব কৰিব লগা হৈছে लेकिन मैं हूँ थोड़ी मोटी हाँ पिंडू सो ये भैया ये कवर कर दीजिए ना हाँ इसको गतिके आमी रेडी हेलो हिरो रेडी हेयर करा हुआ नहीं यस अलग पिছত হ'ব তো মোৰ অলমোস্ট ৰেডি আৰু এতিয়া আমি লোকেশ্যনলৈ যাবলৈ ওলাইছোঁ নৰ্মেলি যেতিয়া আমাৰ ঠাণ্ডাৰ জেগাত শ্বুটিং হয় তেতিয়া সদায় ছোৱালীবিলাকক একদম চিপন শাৰী এনেকৈ উৰি থাকে একদম ঠাণ্ডাখনত কপি শ্বট দিবলৈ ল'ৰা সদায় জেকেটত থাকে তো সেইটো কাৰণে গৰম দিনতো ল'ৰাৰ এই অৱস্থাই হয় ছোৱালী এনেকুৱা অৱস্থা গতিকে এতিয়া আমি যাম লোকেশ্যন আৰু তাৰপিছত আজি ডে 1 হয় ডে 1 আৰু ডে 5 লৈকে আমাৰ অৱস্থাটো কি হৈ দেখাব ন কিবা কোৱা ভাল লাগিছে আপোনালোকে চাই থাকক আৰু যিহেতু আজি বিহু আমি বিহুৰ দিনাখন অসমত নাই মিছ কৰিছোঁ তথাপি সকলোৱে বিহু শুভেচ্ছা জনাইছোঁ আশা কৰোঁ সকলোৰে মংগল হওক সকলোৱে এনজয় কৰক সকলোৱে থাকক আৰু সকলোৱে কৰোণাক চিৰিয়াছলি ল'ব ধুনীয়াকৈ প্ৰডাকশ্যনলৈ আপোনালোকে এনজয় কৰক আৰু এতিয়া আমি সকলোৱে ৰেডি হৈ আছোঁ লোকেশ্যনলৈ যাবলৈ শ্বুটিঙৰ লোকেশ্যন এতিয়া গৈ আছোঁ এয়া আৰু ফাইনেলি আমি লোকেশ্যন পাই গ'লোঁ চাওক এয়া লোকেশ্যন ইমান ধুনীয়া চাওক আপোনাৰ হেক্টিক চিডিউল আজিৰ পৰা আপোনাৰ টেনশ্যন হ'ব আজি যেটো কাজলৰ যোনটো ৰূপ দেখি আছে কালাৰটো 5 দিন পিছত মোৰ কালাৰটো চেঞ্জ হৈ যাব কৈ দিয়ক 5 দিন পিছত মোৰ কালাৰটো আৰু শ্বুটিং ষ্টাৰ্ট হোৱাৰ আগে আগে ইয়াৰ নাৰিকল ভাঙিছে যিখিনি আমি কৰোঁ পৰম্পৰা ইয়াৰ কৰি লৈছোঁ পূজা তাৰপিছত এতিয়া ষ্টাৰ্ট এটা লুকছ হৈ গ'ল এইটো ছেকেণ্ড লুক কলা পৰি গ'লোঁ দেখিলেনে পূৰা কলা পৰিছোঁ এইটো ছেকেণ্ড লুক হয় আৰু ইয়াৰে ৰ'দটোৱে পুৰি পেলায় গোটেই বডিটো পুৰি পেলায় মানে আমাৰ তাত ৰ'দত শ্বুটিং কৰিলেও এনেকুৱা অৱস্থা নহয় ইয়াত জ্বলি যায় গোটেইবোৰ জ্বলি গৈছে এতিয়াও মানে জ্বলা লাগি আছে আজি প্ৰথম দিনাতে তো 5 নম্বৰ দিনালৈকে মোৰ অৱস্থাটো কি হয় মই নিজেও নাজানো আমি বহুত বেছি টায়াৰ্ড হৈছোঁ ৰ'দটোৰ কাৰণে আৰু এতিয়া ছেকেণ্ড কষ্টিউম হেয়াৰ কৰিবলৈ আহিছোঁ আকৌ শ্বট দিম ৰ'দত মই কথা পাতিব পৰা নাই মানে ইমান টায়াৰ্ড লাগিছে বহুত বেছি ভাগৰ লাগিছে নৰ্মেলি মই আমাৰ তাত ইমান শ্বুটিং কৰিলে ইমান টায়াৰ্ড নালাগে কাৰণ ৱেডাৰটোৰ লগত আমি মিলি যাওঁ ইয়াৰে ৱেডাৰটোৰ লগত মিলিবলৈ অলপ দিগদাৰ হৈছে চ' ইয়া হেয়াৰটো কৰিলোঁ দেখাই আছোঁ চব হয় ৰিমাবা প্ৰডিউচাৰ ডিৰেক্টৰ হেয়াৰ কষ্টিউম আৰু কি হ'বা ৰিমাবা পিছলৈ ৰিমাবাক যদি সোধে ভৱিষ্যত পৰিকল্পনা নে কি হয় পিঠাও বনাই ভাল পাওঁ ৰিমা কিন্তু আমাৰ গোটেই চিনেমাখন প্ৰডিউচ কৰিছে কোনোবাই গম পাব নি এনেকৈ থাকিলে এই মানুহজনী যে মেইন মানুহজনী কিমান চিম্পল হয় পেকআপ এইটো লোকেশ্যন এতিয়া পেকআপ আৰু ইয়াৰ পৰা আমি যাম বেলেগ এটা লোকেশ্যনলৈ গতিকে ইয়া চব দেখাই আছোঁ তো এটা লোকেশ্যন পেকআপ হ'ব তাৰপিছত আমি বেলেগ এটা লোকেশ্যনলৈ আকৌ তাতে গৈ অৱস্থা নাইকিয়া হৈ গৈছে ৰাজদা ফিল কেনেকুৱা হৈছে ফিল বহুত ভাল হৈছে গান বহুত ভাল হ'ব আৰু এতিয়া আমি যিটো লোকেশ্যন পেকআপ এতিয়া আমাৰ আছে বেলেগ কষ্টিউম বেলেগ লোকেশ্যন কিন্তু বহুত গৰম ইয়াতে আৰু ইয়াৰে গৰমটোৱে পুৰি পেলাই গোটেই স্কিন বৰবাদ কৰি পেলাই কষ্ট কৰি গৈছে আহিলোঁ মেকআপটো অকণমান টাচ আপ দিলে আৰু এতিয়া মোক দেখিয়ে মুখত বহুত টায়াৰ্ড লাগিছে বহুত বেছি টায়াৰ্ড
হৈছোঁ এদিনতে ইয়াতে বহুত বেছি গৰম কাৰণে চ' এতিয়া মোৰ অৱস্থা চাওক অ'কে তো এতিয়া মোৰ আছে ৰাতিৰ শ্বুট পুলত গতিকে আকৌ শ্বুটিং আকৌ শ্বট দিবলৈ যাওঁ গুড মৰ্ণিং আৰু আজি ডে 2 ৰাতি বহুত লেট হোৱাৰ কাৰণে ভিডিঅ'টো মই মানে গোটেইখিনি দেখাই থকা নাই কিন্তু আজি ডে 2 হ'ল আৰু এতিয়া যাব ওলাইছোঁ বেলেগ এটা লোকেশ্যন আজি ইয়াতে মেকআপ নহয় লোকেশ্যনত মেকআপ হ'ব গতিকে দেখিছে কালি বহুত ৰাতিলৈ শ্বুট হৈছিলে আৰু এতিয়া আকৌ ষ্টাৰ্ট গতিকে আজি ডে 2 বলক কি কৰোঁ কি নকৰোঁ দেখাম মেলি আহি আমি লোকেশ্যন পালোঁ ডে 2ৰ ধুনীয়া লোকেশ্যন এখন ৰিজৰ্ট হয় খুব ধুনীয়া লাগিছে মই লোকেশ্যনটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ এয়া চাওক ইমান ধুনীয়া ৰিজৰ্টখন খুব ধুনীয়া আৰু খুব চাফা আচলতে আৰু বিৰাট ধুনীয়া লাগিব কেমেৰাটো লোকেশ্যনটো চাওক আৰু একেবাৰে ৰিজৰ্টখনৰ গাত সাগৰ লাগি আছে গোৱাখনতো পূৰা সাগৰে কিন্তু কিছুমান ৰিজৰ্টৰ ওচৰত নাথাকে কিন্তু এইখন বিৰাট বেছি ধুনীয়া আৰু ইয়াতে আজি আমাৰ শ্বুটিং হ'ব চ' ডে 2ৰ মেকআপ ল'লোঁ ৰেডি হ'লোঁ আৰু ইয়াৰ পিছপিনে চব ৰেডি হৈছে আৰু এতিয়া শ্বুটিং ষ্টাৰ্ট হ'ব আৰু এয়া শ্বুটিং চলি আছে মাজে মাজে চব ৰেডি কৰি আছে গতিকে ময়ো ৰেডি হৈ আছোঁ সকলো মানুহ কামক লৈ ব্যস্ত ইমান মানুহ জড়িত হৈ আছে খুব ভাল লাগিছে আচলতে ইউনিটটো একেবাৰে নতুন মানে মোৰ কাৰণে নতুন তেওঁলোকতো বহুত পুৰণা হয় মই প্ৰথমবাৰ কৰিছোঁ তেওঁলোকৰ লগত কাম খুবেই ভাল লাগিছে আৰু চব ইমান বেছি এক্টিভ এই গৰমতো কোনেও মানে ভাগৰি যোৱা নাই ফাৰ্ষ্ট কষ্টিউম হৈ গ'লগৈ আৰু এতিয়া আমি ছেকেণ্ড কষ্টিউম যিহেতু ছুইমিং পুলতেই আছে আৰু লগতে সাগৰত আছে গতিকে ইয়াৰ ৰেডি হৈছোঁ এতিয়া আৰু শ্বট দিবলৈ যাওঁ বহুত ৰ'দ আচলতে ইয়াত পেকআপ এতিয়া ৰুমলৈ যাম আকৌ কাইলৈ আছে 3rd ডে শ্বুট চ' কৰি আছোঁ ৰাতিৰ ভিউটো খুব ধুনীয়া গতিকে 3rd ডে শ্বুটত কি হয় মই সেইটো কাইলৈ দেখাম আজি 3rd ডে শ্বুট তো কষ্টিউম চব কৰি ৰেডি আৰু এতিয়া আমি আছোঁ যোনটো লোকেশ্যন এই লোকেশ্যনটোত কি শ্বুটিং হৈছিলে ৰাজদা আমি ইয়াত হিন্দী চিনেমাৰ বহুত কেইটা শ্বুট হৈছিলে দৃশ্যমৰো হৈছিলে দৃশ্যমৰো হৈছিলে ইমৰান হাছমিৰ গান এটা হৈছিলে কি সকলো গানটো কোন পাহৰিছোঁ মই কিন্তু ইয়াৰ আগত এটা চাৰ্জ আছে তাত বহুত আগত দিগ্গজ এজন আছে এনেকুৱা মানুহ এজন আছে যাৰ নামটো পাহৰি গ'লোঁ মানুহজন বহুত বছৰ আগতে ঢুকাইছে তেখেতৰ এখন হাত নাই বছৰত এবাৰ ওলাই চবে চাব পাৰে এবাৰেই তেতিয়া নখটো লম্বা হৈ থাকে প্ৰত্যেক বছৰ নখটো কাটে ইয়াৰ পৰা অকণমান আগত আছে আৰু এইটো আমাৰ 3rd ডে লোকেশ্যন চলি আছে শ্বুটিং আৰু দেখিছে বাহিৰত কিমান বেছি ৰ'দ আৰু মোৰ স্কিনটো ভালকৈ দেখিছে এতিয়া মেকআপত থকাৰ কাৰণে গম নাপায় কিন্তু মোৰ গোটেই স্কিনটো জ্বলি গৈছে তো বেলেগ অসমৰ ৰ'দটোত ইমানখিনি নহয় কিন্তু ইয়াৰে ৰ'দটো বহুত বেছি পুৰি পেলাই মানুহক ন জ্বলাই দিয়ে বহুত বেয়া আমাৰ অসমে ভাল ন জয়াই অসম য'তেই নাথাকোঁ কিয় বেছি দিন থাকিব নোৱাৰি অসমখনলৈ মনত পৰেই তাতেই থাকি ভাল লাগে শান্তি লাগে আমাৰ ৰ'দো ভাল আমাৰ ৱেডাৰো ভাল আমাৰ চব ভাল আৰু এয়া হ'ল আমাৰ ইভিনিং স্নেক্স আমাক ইভিনিং খাবলৈ দিছে এয়া আৰু ইভিনিং আমি স্নেক্স খাই আমি আকৌ হোটেললৈকে যাম টায়াৰ্ড হৈ গৈছোঁ গোটেই দিনটোত এই ৰ'দখনত আৰু ইয়াতে ইভিনিং যোনটো স্নেক্স দিয়ে বহুত টেষ্টি আৰু কি দিয়ে চ' খাই আছোঁ লোকেল হয় যিহেতু এইটো লোকেল হয় মহাৰাষ্ট্ৰৰ মহাৰাষ্ট্ৰ ট্ৰেডিশ্যনেল খানা গতিকে খাই লওঁ তাৰপিছত আকৌ হোটেল যাওঁ আজি 4th ডে হয় আৰু আজি সেই সাগৰৰ পাৰতে লোকেশ্যন আৰু মই ৰেডি হৈ আহিছোঁ ৱেইট দেখাবলৈ চেষ্টা কৰি যাম ৰ'ব এক ছেকেণ্ড
আৰু আকৌ শ্বুটিং চলি আছে শ্বুটিঙৰ মাজে মাজে আমি চিনবোৰ চায়ো আছোঁ আৰু যিমানে যি নহওক এনাৰ্জি লৈ আছোঁ অলপ অলপ তেনেকৈ কাম কৰি গৈ আছোঁ আৰু টায়াৰ্ড হ'লেও টায়াৰ্ড দেখুৱাবতো নোৱাৰোঁ আছে অৱস্থা নাইকিয়া হৈ গৈছে পূৰা খালি বিউটি মেকআপ নাইকিয়া হৈ গৈছে গাৰ পৰা একো নাইকিয়া হৈ গৈছে ভাল আছে কেনেকুৱা ফিলিং কি জোৰে খোৱা সাগৰৰ মাতত একো শুনা নাপায় নাকে মুখে পানী সোমাইছে একদম গোটেই তোমাৰ নিমখ লাগি গৈছে বহুত বেয়া ফিল হৈছে আৰু এতিয়া আমাৰ লাঞ্চ ব্ৰেক এয়া চাওক মই সদায় লাঞ্চ ব্ৰেকবিলাক দেখুওৱা নাই গোটেই দিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইটো কাৰণে লাঞ্চ ব্ৰেক আৰু এয়া সাগৰৰ পাৰত বহি আমি ভাত খাই আছোঁ পানীখিনি মাজে মাজে একেবাৰে ভৰিৰ ওচৰলৈকে গুচি আহে আৰু তেতিয়া খুব ভাল লাগে ভৰি চুই যায় একেবাৰে চাওক আজি ডে 5 এণ্ড ডে 5ত আৰু এতিয়া আধা শ্বুটিং হৈ গ'ল মোৰ ব্লগ বনোৱা নহ'ল কাৰণ ৰাতিপুৱা উঠি একদম টায়াৰ্ড হৈ শ্বট দিবলৈ গৈছোঁ ভৰি বিষত থাকিব পৰা নাই কালি বহুত বেছি বেয়া অৱস্থা হৈছিলে তো এতিয়া আজি ডে 5 আজি আমাৰ পেকআপ হ'ব আৰু কাইলৈ মই গুৱাহাটী গুচি যামগৈ গতিকে আজি ডে 5 যিহেতু কি আধা শ্বুটটো মই নেদেখালোঁ কৰি আহি গা পা ধুই ফ্ৰেছ হৈ আকৌ এতিয়া এইটো ছেকেণ্ড কেইটাত তো আমি আজি আমাৰ ফাইনেল পেকআপ হ'ব কি ক'বা আজি কাজলৰ ফাইনেল পেকআপ মোৰ আছে মোৰ ইয়াৰ ফাইট আছে দুটা গান আছে গতিকে এইখিনি টাইম লাগিব গতিকে আপুনি কাজলৰ ব্লগ চাই থাকক ইয়াৰ পিছতো আপোনাৰ ধুনীয়া ধুনীয়া ব্লগ দেখাব ধুনীয়া ধুনীয়া জেগা দেখাব ছাপোৰ্ট কৰোঁ फीलिंग टायर्ड तो आज कुछ बोलिए ना ये मेरा यूट्यूब चैनल के लिए है कुछ बोलिए काजल जी बड़ा ही मजा है पिछले लास्ट 5 डेज में शूट करके काजल जी और हमारे लोग कितना जा रहा है इतना टफ वेदर है आप बिलीव नहीं करेंगे बट इनके चेहरे पे कभी भी शिकन नहीं आती कि इतना वेदर में काम करे सेकंड कितनी बार इनको बोलो दोबारा करो 3 बार करो 4 बार 5 करो दे नेवर कम विद लेस एनर्जी गॉड ब्लेस गाइस थैंक यू कीप इट अप थैंक यू आई थिंक सो कि लैंग्वेज समझ नहीं आती हमको बट बहुत मेलोडियस हो गया हमने एंजॉय किया और आसाम के लोग आप सभी एंजॉय कीजिएगा मेक द मूवी हिट थैंक यू सो এতিয়া আমাৰ শ্বুটিং হ'ব গতিকে এতিয়া অভিজিত দা আজিতো মোৰ ফাইনেল পেকআপ হ'ব লগ পালোঁ চিনেমাখনৰ জৰিয়তে খুব ভাল লাগিছে আৰু আপুনিও বহুত আৰু আগুৱাই যাওক আৰু বহুত কাম কৰক বিচাৰোঁ আশা কৰোঁ আৰু প্ৰে কৰিম ভগৱানক আৰু খুব ভাল লাগিছে লগ পাই যিহেতু চিনেমাখন শেষ হ'বলৈ হ'ল আজি মোৰ ফাইনেল পেকআপ বেয়াও লাগিব কেনেকুৱা লাগিলে 5 দিনৰ শ্বুটিং আগৰখিনি বাদ দি hot gone war weather but working with artists like you is fantastic. Thank you anyway director producer cameraman I'm definitely happy to working with you. Thank you আৰু অভিজিত দা অসমৰ হয় কিন্তু তেওঁ ইমান ভাল কাম কৰি আছে বলিউডত আহি তেখেত বহুত ভাল ডিঅ'পি চিনেমেটোগ্ৰাফাৰ আৰু বহুতেও নাজানে যে আমাৰ অসমৰ মানুহে আহি বম্বেত ইমান কাম কৰিছে হয়নে গতিকে আশীৰ্বাদ কৰিব আৰু আমাৰ কাৰণে খুব খবৰ এইবিলাক কাৰণ আমি যেতিয়া গুৱাহাটীত থাকোঁ আমাৰ ভয় লাগে বম্বেত কাম কৰিবলৈ আমাৰ অসমৰ মানুহে নিজৰ মানুহে আছে একদম জেগাত বহি আমাৰ কিমান টেনশ্যন গতিকে আশীৰ্বাদ কৰিব আৰু মই বাকী দেখাই যাম হবেছ এইবিলাকক দেখিছে এইবিলাক কৈ টোপনি মাৰি থাকে শ্বুটিঙত আহি টোপনি মাৰি থকা মানুহ তো এই বেচেৰা ইমান দিনে কষ্ট কৰিছে আজি আমি যামগৈ মই ইহঁতি নাযায় ইহঁতি পৰহিলৈ যাব মই কামুৰি আছোঁ ব'ল একেলগে যাওঁ তো কেনেকুৱা লাগিছে বহুত আমি একেলগে ফাৰ্ষ্ট টাইম কাম কৰিছোঁ কামটো কেনেকুৱা লাগিছে বহুত গৰম ৰে একদম ভয়ংকৰ গৰম পুৰা একদম ফাটি গৈছে মোৰ কালাৰ মোৰ বডিৰ কালাৰ চেঞ্জ হৈ গৈছে মানে পুৰা কালাৰ কাবা মানে মেকআপ থকাৰ কাৰণে গম পোৱা নাই হয়নে গতিকে গানটো খুব ধুনীয়া গান আৰু গানটো চিনেমাখনতে সোনকালে ৰিলিজ হ'ব গোটেইখিনি দেখাই গৈ থাকিম চাই থাকিব ৰ'ব এক ছেকেণ্ড আমাৰ ডিৰেক্টৰ কি কয় যিহেতু আজি মোৰ ফাইনেল পেকআপ গানটোৰ বিষয়ে কি ক'ব গানটো সুন্দৰ খুব ধুনীয়া হৈছে কষ্ট কৰিছে ৰাজদাই কৰিছে একেলগে কৰিছে চিনেমা স্পেচিয়েলি কাজল ৰাজকুমাৰ থেংক ইউ আৰু ইয়াৰ পিছত কাজল বহুত চলিব থেংক ইউ ছ' মাছ গতিকে আৰু দেখাই যাম আজিৰ শ্বুটিং আজি 5 ডে টায়াৰ্ড কিন্তু ভালো লাগি আছে ঘৰ পাম সোনকালে ঘৰৰ ভাতকেইটা পাম ঘৰৰ ভাতকেইটা পাম আকৌ
খুব ভাল লাগি আছে তো ইয়া দেখাই যাম বাকী চাই থাকিব দেখিছে মোৰ অৱস্থাটো লাগিছেনে অদ্ভুত এতিয়া আমি হেৰি কি এতিয়া আমি আমি গাড়ীত আছোঁ আৰু আমি বাইকত আমি এইখন চিনেমাত আমি দুটা ইমান বাইকৰ শ্বট দিছোঁ ন গানকেইটাত বাইকে বাইক হৈ গৈছে ন আমাৰ এতিয়া হেলমেটটো অভ্যাস হৈ গৈছে সেইকাৰণে গাড়ীৰ ভিতৰতো হেলমেট পিন্ধে আমি সেইটো কোভিডৰ কাৰণে কোভিড প্ৰডাকশ্যন মুখখনৰ পৰা চব পাব এইখিনিয়ে কোভিড প্ৰটেকশ্যন বোলে মাস্ক নাই যায় সেইকাৰণে পুলিচে ধৰিব পাৰে আৰু ভাল খবৰ ভাল বলি না খবৰ ভাল ভাল বলি হা ভাল কিমান ভাল অলপ ভাল বহুত ভাল খবৰ ভাল বহুত फाइनली मूड पैकअप एंड या हेलो हेलो बोलो कैसा लगा बहुत अच्छा लगा मैडम के साथ काम करके अगले बार फिर काम करने का मन करेगा यस करेंगे ना ऐसा जी। ये चिल्लाइए ना चिल्लाइए ना कुछ तो कैसा लगा आप लोगों को बहुत अच्छा लगा कितना अच्छा कुछ बोलो ना अच्छा से क्या चलो আৰু দেখাই আছো কি কৰো কি নকৰো কিয় কাৰণে ফিনিশ দিছ সং সং মোৰ ফাইনেল পেকআপ যোদ্ধাৰ এই পৰা ফাইনেল পেকআপ যুদ্ধৰ পৰা প্ৰথম কাম কৰিছোঁ মই আমি ফাৰ্ষ্ট টাইম লগো পাইছোঁ ফাৰ্ষ্ট টাইম কামো কৰিছোঁ আজি তাক মই সৰুৰ পৰাই চিনি পাওঁ কিন্তু লগ ফাৰ্ষ্ট টাইম পাইছোঁ ফাৰ্ষ্ট টাইম কামো কৰিছোঁ আৰু বহুত বেছি ভাল পাইছোঁ বহুত কমফৰ্টেবল হয় আৰু সঁচাকৈ মই বহুত মানে বহুত বেছি ছাপৰ্টিভ হয় বহুত বেছি মানে বিৰাট ভাল লাগে আশা কৰাৰ পিছত একেলগে কাম কৰিম নিশ্চয় নিশ্চয় কামটো হৈ থাকিব এতিয়া কাম কৰিম আজি চিলিং টাইম কাৰণ মই কাইলৈ গুচি যাম আৰু এই দীপক দা মই ব্লগ বনাই আছোঁ শান্তি বনাই নিজেও বনাই আছে এটলাছ মই কাজলৰ লগত কাম কৰিলোঁ বহুত ভাল কাম কৰিছে চিনি পাওঁ মনৰ যুগৰ পৰা কাম ফাৰ্ষ্ট কৰিছোঁ আফটাৰ 10 years য়েছ প্লেনিং ভবা নাছিলে এবাৰ হৈ গ'ল চ' ভাল লাগিলে দীপক দা থেংক ইউ Thank you, thank you, you too. গালি নাপাৰিলে ইয়াতো কিবা কোৱা ইয়াতে কৈ আছোঁ দীপক দাদা খুব ভাল লাগিলে কাম কৰি আৰু আশা কৰোঁ আৰু পিছলৈ আপোনালোক একেলগে কাম আৰু মোক মই বিৰাট ভাল পালোঁ কাৰণ ইমানখিনি ছাপৰ্ট দিছে যেনেকৈ বুজাইছে সেনেকৈ কৰিব পাৰিছোঁ নাই নাজানো কিন্তু চেষ্টা কৰিছোঁ দিবলৈ গতিকে আপুনি কেনেকুৱা পাইছে আপুনি জনাব আৰু থেংক ইউ ইমানখিনি শিকাই দিয়াৰ কাৰণে কেঁচা লগা ভैया हाय आई फेवरेट और ब्यूटीफुल थैंक यू सो मच तो कैसा लगा 5 दिन का था अभी तो मैं कल चली जाऊंगी मैं चाहता हूँ कि और भी की जैसे सीक्वल भी बनना चाहिए और हमारे डीओपी जी बहुत अच्छे हैं हाँ बहुत अच्छे और डांस मास्टर जी तो कमाल के हैं हाँ रियली तो फिर मिलेंगे 100% इसका सीक्वल भी रहेगा योद्धा 2 थैंक यू होप सो ओके गतिके फाइनल पैकअप শ্বুটিঙৰ আৰু এতিয়া আৰু মই গৈ আছোঁ এতিয়া বহুত বেছি টায়াৰ্ড হৈ আছোঁ আচলতে দেৰি হৈ গ'ল কালি ৰাতিও এয়াই আছিলে গোটেই শ্বুটিংটো কেনেকৈ কৰিলোঁ কি নকৰিলোঁ দেখাবলৈ প্ৰায় চেষ্টা কৰিছোঁ আৰু কেনেকুৱা পালে জনাব আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে অলৰেডি কৰিছে থেংক ইউ ছ' মাছ আৰু যোনে যোনে কৰা নাই প্লিজ কৰি দিব আৰু কৰিয়ে দিব ইমান কষ্টত ভিডিঅ'টো বনাইছোঁ আৰু মোৰ ফেচটোৰ অৱস্থা দেখিছেই গোটেই ছানবাৰ্ণ হৈ গৈছে ইয়াতে বহুত বেছি ৰ'দ কাৰণে আচলতে গতিকে ইমানখিনি কৰিও ভিডিঅ' বনাবলৈ এৰা নাই গতিকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব প্লিজ চ' গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ লাভ ইউ অল